নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰা আপোনালোক সকলো ভালে কুশলে আছে আৰু মোৰো ভাল। আৰু আজি হৈছে আমাৰ কলিজাজনীৰ জন্মদিন আৰু আমি যিহেতু গাঁৱলীয়া মানুহ জন্মদিন বুলি ক'লে প্ৰথমতে গোঁসাইৰ আগত শৰাইখন দিয়া হয় আৰু তেনেকৈ আজি অকণমান পুথি পাঠ কৰা হ'ব আৰু সেই ভিডিঅ'টি আৰম্ভ কৰি দিছোঁ, শেষলৈকে চাই থাকিব। আৰু সেইফালে কলিজা সকলোকে নমস্কাৰ দি দে ধুনীয়াকৈ ভালকৈ নমস্কাৰ। আৰু আমাৰ কলিজাজনীক চবেই আশীৰ্বাদ কৰিব দেই, ধুনীয়াকৈ যাতে পঢ়া শুনা কৰি ধুনীয়া ছোৱালী হয়, একেবাৰে ডাঙৰ হৈ গ'লে আৰু টুকটুককৈ ভালকৈ পঢ়িব পাৰে যাতে আৰু ধুনুকৈ, হয়নে নহয়? আমাৰ বেলুন ফুলাই হৈ গ'ল, কিমান যে ফুটিলে লাষ্টত এইকেইটাহে থাকিল। ইফালে মায়ে কৰি আছে চাহৰ যোগাৰ, বৰপিঠা, তিলপিঠা আৰু পেৰা। ইফালে আজি মোৰ অৱস্থা একেবাৰে বেয়া কৰিছে, পোৱালীকেইটাই দৌৰা দৌৰি কৰি ঘূৰি ফুৰিছে, পৰে বুলি সিহঁতৰ লগতে ময়ো ঘূৰি ফুৰিছোঁ আৰু এতিয়া অলপমান ফ্ৰেছ হৈ লৈছোঁ। মায়ে এফালে যাব দিছে আৰু আজি কাণফুলিযোৰ পিন্ধিছোঁ, মনত পৰি দেখিছেনে, তাকো নৰখে। আৰু পিছফালে মাক দেখিছেনে, কৈ আছে যে ধুমাধুম কৰ, যাব লাগে, দেৰি হৈছে, ৰক্ষা দিয়া নাই আৰু মোক। শেষত কেমেৰাটো দেখাই দিছোঁ, তেতিয়াহে আৰু হাঁহিটো মাৰিছে। আৰু চশমাযোৰো পিন্ধি লৈছোঁ বতাহত, কাৰণ চশমাযোৰ বহুত ইম্পৰ্টেণ্ট হয় আৰু চকুজুৰি নহ'লে বালি সোমালে ইমানেই মোৰ খচখচাই থাকে নহয়, সেইকাৰণে পিন্ধি ল'লোঁ ধুনীয়াকৈ। আৰু চশমাযোৰ পিন্ধিহে যাব লাগে আৰু এতিয়া যিহেতু বতাহৰ ছিজন, বহুত বেমাৰ আজাৰো আহে বতাহতে। মাইনাৰ বাৰ্থডে আছিল যে, সেইকাৰণে আজি টিচাৰ্ছসকলে চাহ লৈ যাম আৰু সেইবাবে এয়া মায়ে বনাই আছে ফুলা ফুলা লুচি আৰু পেৰাও বনাই আছে ধুনীয়াকৈ আৰু তিলপিঠাও আছে। পোৱালীকেইটাক দিবলৈ মৰ্টনো কিনি লৈছিলোঁ, বহুতখিনিয়ে থাকি গ'ল আৰু আহি পেলাই ইমানেই শুলোঁ। এতিয়া কিবা খোৱাৰ পৰা উঠিলে ভাল নালাগে, সেই গান এটা শুনি লৈছোঁ, তেতিয়া এক্টিভ হৈ যোৱা যায় আৰু এতিয়া চেণ্টাৰলৈ যাবলৈ ওলাই লৈছোঁ। ঘৰৰ কিবাকিবি অলপমান বস্তু আনিবলৈ আছে, ৰাতিপুৱা আনিবলৈ গ'লে বহুত দেৰি হৈ যায়, সেইকাৰণে এতিয়াই যাওঁ। আৰু আজি ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট কৰি দিব আৰু তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই। আকৌ নেক্সট ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে পাহৰি নাযাব আৰু ভিডিঅ' দিয়াৰ কাৰণ বহুতেই দেৰি হৈছে মোৰ। আজিলৈ আহিছোঁ, বাই বাই।